নমস্কাৰ, মোৰ নাম শ্ৰী নিৰ্জাঙ্গিনী শইকীয়া। নমস্কাৰ, মোৰ নাম শ্ৰী উন্মনা শইকীয়া। আমি আবৃত্তি কৰিব ওলোৱা কবিতাটোৰ নাম হৈছে কণকুৰ সপোন ভূত পোৱালি। কবি জ্যোতিপ্ৰসাদ আগৰৱাল। মা, মই সপোনত দেখিলো দুটা ভূতৰ পোৱালি। দুজনী নাক জিলিকা, চকুতে লেকা, টিলিকা টিলিকা, পিলিকা পিলিকা, জহিনী ছোৱালী। এটা ক'লা, এটা বগা, নাঙত টিঙত ভূত। কথা পাতে টাকুত টাকুত কুট। তাই ক'লে কুট কুট কুট। মা নাক জোকাৰি ক'লে ভূত ভূত। মা, দেখিবলৈ একেহাৰ ভূত পোৱালি নাচ। কিবা কিবি গান গাই খুচ খুচ খাচ। মনে কাম কৰে খুচ খাচ খাচ। চোৰ বেং চোৰ কৰি যায় লৰি লৰি। জখিনীহঁতক উচুৱাই চুলিত ধৰি ধৰি। সিহঁতে নেপেলালে একেলগে ধৰি। বৰ খোৱা জখিনীয়ে নাচে ককা